আকৌ এবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ মই দীপ ব্লগ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কিয়নো আজি মেট্ৰিকৰ ৰিজাল্ট দিছে যিহেতু তাৰ কাৰণে বহুতে ভাবি আছে মই কম নম্বৰ পালোঁ, মানে ফাৰ্ষ্ট ডিভিজন পোৱা নাই, থাৰ্ড ডিভিজন পালোঁ। এইটো হয়, বহুতৰে এনেকুৱা হৈছে। যোনে ফাৰ্ষ্ট ডিভিজন পাব লগা আছিলে সি ছেকেণ্ড ডিভিজন পাইছে, যোনে থাৰ্ড ডিভিজন পাব লগা আছিলে তে সি ছেকেণ্ড ডিভিজন পাইছে। তো সেইটোত মন বেয়া কৰি লাভ নাই, আপোনালোকে মন বেয়া নকৰিব। আৰু আপোনালোকৰ হাতত 2 বছৰ আছে, এই 2 বছৰত দেখুৱাই দিয়ক যাতে আপোনালোকে ইয়াতকৈ আৰু ভাল নম্বৰ কৰি পাছ কৰিব পাৰে। আপোনালোকৰ টেলেণ্টটো দেখুৱাই দিব। তো এইখিনিয়ে ক'লোঁ। আৰু আজি আপোনালোকৰ লগত এটা আনবক্সিং কৰিম, অলপ আনবক্সিংটো দেখুৱাইছোঁ। আজি আনবক্সিং কৰিব ওলাইছোঁ। এই ফেনটো চাই লওক, এই ফেনটো আনবক্সিং কৰিম। তো এই ফেনটোকে আনবক্সিং কৰিবৰ কাৰণে দেখুৱাবৰ কাৰণে আপোনালোক কৈ আছোঁ। এইটো আনিলোঁ আজি ইয়াৰ এইটো প্ৰাইচ মানি চাওক না, ইয়াৰ প্ৰাইচ মানিটো হ'ল আপোনালোকক দেখুৱাই আছোঁ। এই ভাই খোল এইটো চাওক 2650 টকা প্ৰাইচ মানিটো। তো মোক 2400 টকাত দিছে, এইটো প্ৰাইচ মানিটো 2400 টকাত দি দিছে। তো আৰু মোৰ ৰুমত ফেন আছিলে, তো তাৰমানে বতাহটো কম দিয়ে, তাৰ কাৰণে মোৰ বতাহটো তাৰমানে কম দিয়াৰ কাৰণে নহয়, তাৰ কাৰণে বেছি বতাহ থকা ফেনটো লৈ আহিলোঁ। তো আনবক্সিং কৰোঁ, আপোনালোকে চাওক। চুৰিটো ক'ত গ'ল? এইটো সৰু চুৰি, ধামাকাদাৰ বস্তু, কিন্তু পুৰা খালি দিব পাৰে। এতিয়া আনবক্সিং কৰি দিম। আনবক্সিং হয় দিয়ক। কি ইয়াৰ কভাৰ চাওক না, ইয়াৰ গ্লেচিংটো কেনেকুৱা, বৰ মজা আহিছে। দুটা দিছে, এইটো কাম নাই। 2 বছৰৰ ৱাৰেণ্টি দিছে, 2 বছৰৰ ৱাৰেণ্টি। 2 বছৰত কিবা হ'লে ৰিটাৰ্ণ দিব, বা ৰিটাৰ্ণটো নিদিয়ে, বনাই দিব আৰু ৰিপেয়াৰিং কৰি দিব, নালাগে ইয়াক। এইগিলা যন্ত্ৰ পাতি বস্তু এইখিনি তার লাগিব, তার দি দিছে। এইটো হ'ল মেইন মালডাল, মানে স্টিক ডাল লাগিব, লোহা ডাল। তো নেক্সট আমার আছে 1 2 3। এইটো হ'ল আমার মেইন বস্তুটো, এইটো চাক না। আর কেনেকুৱা লাগিছে ক'বচোন। তইফালে যা। তো এতিয়া আছে আমার প্লেট, এইটো চাওক প্লেট। তো এইটোকে আনবক্সিং কৰি দাও। কি ভাই কিমান মারছা আনবক্সিং? 1 2 3। এইটো চাওক আনবক্সিং করে দিল। চাওক না কি ডেঞ্জার, মজা, স্টাইলিশ আহিছে এবার। তো দেখা যাও, পুরা স্টাইলিশ আছে। এইটো এতিয়া ফিটিং কৰিব লাগে। তো মোৰ হেৰিগিলা ক'তে স্কুল এবাৰ ক্লাছ ক'ত ৰুমৰ ভিতৰত লাইন গুচি গ'ল। লাইন যোৱাৰ কাৰণে আন্ধাৰ হৈ আছে, চাওক স্কুল আন্ধাৰ হৈ আছে, তাৰ কাৰণে বাহিৰত ওলাই আহিলোঁ। তো এতিয়া ফিটিং কৰিব লাগে। এতিয়া চাওক না, স্কুল ড্ৰাইভাৰ প্লাছ সম্পূৰ্ণ বস্তুখিনি লৈ আহিছোঁ। এতিয়া ফিটিং কৰিম, আপোনালোকে চাই থাকক। মই ফিটিং কৰি আছোঁ, চাই থাকক আপোনালোকে। ফিটিং কৰি আছোঁ, নালাগাই ভাই। দুই নম্বৰ লগাই দিওঁ। লগোৱাৰ আগতে ফুলবোৰহে লাগে দেখোন।
ফাইনালি ফিটিং হৈ গৈছে তাতে লগাব লাগে আৰু যেহেতু আন্ধাৰ লাইট মাৰি মাৰি লগাব লাগে তাতে নাই লাইন আহি গৈছে লৈ আহিলোঁ ফাইনেলি ফিটিং কৰিম এতিয়া ফেন হাৱা খাম কি মজা লাগিব হাৱা খাম বলক লগাওঁ এতিয়া আৰু লাইন গুচি যোৱাৰ কাৰণে এতিয়া চেয়াৰ আনিছোঁ চেয়াৰত উঠি লগাম ব্লক ফাইনেলি ফিটিং কৰি আছোঁ এই ভাই লাগে নাপাওঁ ফুল বিলিয়ে ভাই এই ভাই হোম ফিটিং কৰি আছো দেখা পাইছে আন্ধাৰতে একো দেখা নাযায় কিজান আপোনালোকে দেখাই পোৱা নাই নিশ্চয় ৱাছাৰবিলাক ক'ত গ'লে ৱাছাৰ এই ক'ত গ'লে ভাই দেখা পাইছে ফাইনালি ফিটিং হৈ গৈছে তো ইয়াতে লাইন নাই চাক লাইন নথকাৰ কাৰণে আপোনালোকক ফেনটো চলাই দেখাব নোৱাৰিম তো এইখিনি আছিল আজিৰ এইখিনি আছিল ভিডিঅ' সৰু ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিমান পাৰে ছাবস্ক্ৰাইব কৰিব নাকি ঘামি চামি গৈছোঁ ফিটিং কৰোঁতে লাইনো নাই তাৰ কাৰণে আজিৰ কাৰণে বাই